কৃষি বিজ্ঞান কেন্দ্ৰ কোকৰাঝাৰৰ অন্তৰ্গত আমাৰ কিছুমান মেণ্ডেটৰী ট্ৰেইনিং থাকে। তাৰে অধীনত আমি 4 দিনীয়া ভোকেশনাল ট্ৰেইনিং দিছিলো, ভেলু এডিশ্যন অফ ফেব্ৰিক থ্ৰু এমব্ৰইডাৰী। এই প্ৰশিক্ষণত আমাৰ মুঠ 15 গৰাকী মহিলাক আমি ট্ৰেইনিং দিছো, যোনখিনি আত্মসহায় গোটৰ লগত জড়িত হৈ আছে আৰু তেওঁলোকে কি ধৰণে ব্যৱসায় কৰিব বা নিজৰ আত্মসহায় গোটটো গঢ়ি তুলিব সেইটো তেওঁলোকে কনফিউজ হৈ আছিলে। গতিকে আমি তেওঁলোকক বাছি ললো আৰু তেওঁলোকক আমি সাৰ্টিফিকেট প্ৰদান কৰিছো। কিছুমান আমি যোনখিনি আমাৰ বেসিক ট্ৰেইনিং মেনুৱেল আছে, বেসিক ষ্টিচ আছে, সেইখিনি ওপৰত আমি তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছে আৰু এখন আমি ট্ৰেইনিং মেনুৱেল এনেকে আমি তেওঁলোকক দিয়া হৈছে, লগতে আমি সাৰ্টিফিকেট দিছো। আমি এটোৱে আশা কৰিছো যেনেকে পাঞ্জাবত ফুলকাৰী যোনটো ষ্টিচ আছে হেতু তেওঁলোকে যি ধৰণে মহিলা বা পুৰুষসকলে তাত জড়িত হৈ আছে আৰু নিজৰ ব্যৱসায় কৰি আছে, ঠিক তেনে ধৰণে বেংগলত যেনেকে কাঠা ষ্টিচ আছে, আমাৰো অসমত যোনখিনি ক্ষুদ্ৰ আমাৰ চিলাই আছে সেইখিনি আজিকালি লুপ্ত হৈ যোৱা দেখা যায়। আৰু চিলাইটো হ'ল আমাৰ এটা মেণ্টেল স্যাটিসফ্যাকশন। ই আমাক এনকাৰেজ কৰে যাতে আমাৰ হেলথটো ভাল থাকে, আমাৰ মনটো ভাল থাকে আৰু আমি ক্ৰিয়েটিভিটি ফালে যাব পাৰো। গতিকে আমি এটোৱে আশা কৰিছো যে তেওঁলোকে এই যোনখিনি চিলাই আছে, বেসিক ষ্টিচ আছে, সেইখিনি ধুনীয়াকে ব্যৱসায় ৰূপত তেওঁলোকে ব্যৱহাৰ কৰে আৰু তেওঁলোকে ইয়াৰ পৰা বিভিন্ন ধৰণৰ বস্তু বনাই পেলাই তেওঁলোকে মাৰ্কেটত সেল কৰিব পাৰে। আৰু এই মাৰ্কেটিঙৰ কাৰণে আমি তেওঁলোকক সোশ্যাল মিডিয়াত কেনেকে তেওঁলোকে লাইভ কৰিব পাৰে, কি ধৰণে বস্তু বনাব পাৰে, আমাৰ যিমান ডিআইসিসি আছে বা আমাৰ যিমান এক্সিবিশন হয় বড়োলেণ্ড ইউনিভাৰ্চিটি আন্ডাৰত বা আমাৰ কেভিকে আন্ডাৰত, বাহিৰতো যিমানখিনি এক্সিবিশন এক্সপো হয় তাত আমি তেওঁলোকক আগুৱাই লৈ যাম বুলি আমি তেওঁলোকক কথা দিছো। আৰু আমি এটোৱে আশা কৰিছো যে ইন ফিউচাৰটো আমি তেওঁলোকক আৰু বিভিন্ন ধৰণৰ চিলাই কাটিঙৰ ওপৰত আমি তেওঁলোকক প্ৰশিক্ষণ দি যাম আৰু তেওঁলোকৰ এই যে যাতে এই ক্ষুদ্ৰ ব্যৱসায়টো কৰি পেলাই তেওঁলোকে আৰু স্বাৱলম্বী হ'ব পাৰে, নিজৰ পৰিয়ালটো চলাব পাৰে আৰু আত্মনিৰ্ভৰ হ'ব পাৰে।